কইনকা বহুমুখী আমি দেখা পাইছোঁ। এয়া কইনকা। ফাইনেলি আমি এতিয়া কইনকা বহুমুখী পালোহি। ছাৰক সুধি ল'ম আমি এয়া কইনকাৰ বিষয়ে অকণমান। আমাৰ ইয়াত কইনকা প্ৰায় ৪,০০০ বিঘা মানৰ হেৰি আছে মাটি। আমাৰ গৰু ফাৰ্ম, আপোনাৰ ম'হৰ ফাৰ্ম আৰু বিগাৰী এনেকৈ ফিচাৰী আছে আমাৰ। আৰু আমি ধান খেতি কৰোঁ, আপোনাৰ চব্জি খেতি কৰোঁ। তেনেকৈ আমাৰ মানে কেম্প হিচাপে আছে কিছুমান। তাত আমাৰ কলৰ খেতি, সৰিয়হ খেতি এতিয়া ষ্টাৰ্ট হৈছে, আৰম্ভ হৈছে। এতিয়া ধানৰ খেতিটো আমি সম্পূৰ্ণ হ'ল, ধান কাটি আজৰি হ'ল। এতিয়া প্ৰায় শিক্ষামূলক ভ্ৰমণ ইয়াত আহি থাকে। তো আমাৰ এগ্ৰিকালচাৰ বিশেষকৈ আমাৰ এইটো ফাৰ্মখন হৈছে এগ্ৰিকালচাৰৰ বিষয়ে। তো আমাৰ এগ্ৰিকালচাৰৰ মানে কিছুমান হেৰি আছে, তো এগ্ৰিকালচাৰৰ কিছুমান হেৰি হৈ থাকে সেইখিনিয়ে আৰু। এয়াই ছাৰে গোটেইখিনি আমাক ডিটেইলছ কইনকাৰ বিষয়ে আমাক কৈ দিলে। ছাৰক আমিও থেংক ইউ দিছোঁ। ছাৰ আহিছোঁ, কিমান ধুনীয়া পৰিৱেশ চাওক। এয়া কইনকাৰ এয়া ভিতৰৰ পৰিৱেশ, বহুত ধুনীয়া পৰিৱেশ। এয়া চাওক, বহুত ধুনীয়া পৰিৱেশ চাওক। এয়া বহুত ধুনীয়া পৰিৱেশ চাওক। এয়া চাওক কিমান ধুনীয়া পৰিৱেশ। এয়া চাওক, এয়া চাওক কইনকাৰ ইয়াৰ ভিতৰতে শাক পাচলি খেতি কৰিতো আছে। চাওক বেলেগ ধৰণৰ এয়া মূলা চাওক, এয়া চাওক বিলাহী খেতি। এয়া চাওক, এয়া কবি, বেলেগ ধৰণৰ এয়া কবি চাওক। কালাৰটো চাওক, আপোনালোকে ৰংটো চাওক। মই আজিয়ে প্ৰথম দেখিছোঁ এনেকুৱা কবি। যিহেতু এতিয়া ধানৰ ছিজন, এতিয়া ইয়াত ধান কাটি ধমবৰীটো আছে। চাওক এয়া পকৰি এতিয়া কলি ধৰিলে। চাওক এয়া অমিতা লাগি আছে, অমিতা খেতি। এয়া নাৰিকল খেতি, জাতিলাহু, বিলাহী, আলু, কবি। ইয়াত এয়া চাওক বিলাহী খেতি কৰা হৈছে। চাওক ধুনীয়া ধুনীয়া এয়া ফুল চাওক, এয়া বহুত ধুনীয়াকৈ ফুলি আছে ফুলবোৰ। চাওক এয়া পিছাৰী এৰিয়া, ইয়াৰ অকল পিছাৰী আছে। চাওক এয়া ধান কাটি এতিয়া হৈছে। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? ভাল লাগিছে একদম। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? পৰিৱেশটো কেনেকুৱা লাগিছে? ভাল লাগিছে ন? বহুত ধুনীয়া পৰিৱেশ। এয়া চাওক, চাওক এয়া সৰিয়হ খেতি এয়া কৰিছে। 12 মাহে খেতি হৈ থাকে ইয়াত। বছৰেকত প্ৰতিটো মাহত প্ৰতিটো খেতি কৰা হয়। সেইখিনিৰ পৰা গোটেই এই ডাঙৰ এৰিয়াটো ফিচাৰীয়ে কানি থোৱা আছে। চাওক এয়া ধানৰ কেৰ এয়া ধমাই থোৱা আছে। চাওক এয়া এইখন গৰু পাম, এয়া জাৰ্চি গৰু পাম। এয়া ইয়াত 250মান টোটেল গৰু হ'ব। ঠিক আছে, পোৱালি আৰু গৰু মিলাই 250মান হ'ব। আমাৰ গাখীৰটো হয় 1000-1200 লিটাৰমান হ'ব বুজিছে। দিনত কিমান? দিনত কেই লিটাৰ? 1000-1200 মান হয়। 1000-1200 মান হয়। এয়া বহুত ডাঙৰ ফাৰ্ম। এয়া জাৰ্চি গৰু ফাৰ্ম। এয়া চাওক আমাৰ ইয়াত আছে আপোনাৰ গিৰ গাই আছে, চাইৱাল আছে আৰু HF আছে, জাৰ্চি আছে। কেইটা প্ৰজাতিৰ আছে ইয়াত? 4টা প্ৰজাতিৰ আছে। কি আছে বুলি ক'লে? গিৰ গাই আছে, গিৰ গাই আৰু আপোনাৰ চাইৱাল আছে, HF আছে, জাৰ্চি আছে। এইকেইটা আছে না? এই ফাৰ্মখন বহুত ডাঙৰ। ইয়াত 4টা প্ৰজাতিৰ সঁচ পোৱা যায় আৰু গাখীৰ কমেও 1000-1200 মান দিনত ওলাই বুলি কৈছে। চাওক কিমান ডাঙৰ ফাৰ্ম এইখন। পাৰঘৰ এয়া বনাই দিছে। এয়া কিমান ধুনীয়াকৈ বনাই দিছে পাৰঘৰ। চাওক এয়া পুৰি দিয়া। এয়া বেলেগ ধৰণৰ এয়া
এখন গাড়ী দেখিছোঁ এয়া কিনিলা নে অ' চলাবলৈ কেনেকুৱা হয় নেকি অঁ চাওক কেনেকুৱা তাতে উঠি থাকিবা নি তহঁতে এয়া বেলেগ ধৰণৰ এয়া চাফাৰী দেখা পাইছোঁ এয়া চাওক বহুত ধুনীয়া এয়া উঠি যোৱা এয়া কটকটিও আছে এয়া ময়ো উঠি চাওঁ অঁ এয়া চাওক এয়া কনফাৰেঞ্চ হল এয়া ইয়াত মিটিং কৰা হয় এয়া চাওক যদি মিটিং কৰিব বিচাৰে আপোনালোকে ইয়াত মিটিং কৰিব পাৰিব এয়া চেয়াৰ এয়া টেবুল চাওক এয়া কিমান ধুনীয়াকৈ বনাইছে এয়া ধুনীয়া এখন ইয়াত ভিতৰতে এখন ৰেষ্টুৰেণ্ট আছে চাওক কিমান ধুনীয়া ৰেষ্টুৰেণ্ট এয়া চাওক এয়া কইনকা বহুমুখী পামৰ ভিতৰত এয়া আছে ধুনীয়া এখন পাৰ্ক হাৰিয়াৰিকে ৰোৱা আছে কিমান ধুনীয়া লাগিছে চাওক কিমান ধুনীয়া পৰিৱেশ চাওক এইফালে দেখুৱাই দিয়া ফাইনেলি আমি কইনকা বহুমুখী পামখন আমি চালোঁ আপোনালোকক যিমান পাৰে দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক কিমান দেখুৱাব পাৰিলোঁ আপোনালোকে কমেণ্টত জনাব